কালী ব্রহ্ম, শ্রী দেবজিৎ কুমার ব্রহ্ম, BA Pass Bitanga Mapatu, Mohabir ব্রহ্ম, BA Pass Bitanga, Joya Saha, Dokuma Bazar, Gopal Das, Dokuma Bazar, Jonathan ব্রহ্ম, BCom, Janasti, Langila ব্রহ্ম, Janasti, Onları kimlere kimliğe eşe pas oynanı kep, daygat kılarsa, onları sen abay. Dormendo ব্রহ্ম, Janasti, Gonan ব্রহ্ম, Longadwa, Nikin ব্রহ্ম, Longadwa, Yakub Ali, Munsir Gohab, Muhammad Yakub Ali, Munsir Gohab, Srimati Sushila Musahari, Bosijora, Srimati Subita Brahma, Bosijora, Sri Ram Brahma, Bosijora, Srimati Pina Brahma, Bosijora, Ranjit Kusumari, Bosijora, Krisila Najari, Bosijora, Kursi Kusumari, Bosijora, Sengena Brahma, Bosijora, Srimati Siro Brahma, Bosijora, Srimati Sila Brahma, Bosijora, Sura Brahma, Bosijora, Shunu Brahma, Bosijora, Ramchandra Brahma, Bosijora, Srimati Borani Brahma, Bosijora, Srimati Khworang Brahma, Bosijora, খণ্ডৰ তৰফৰ পৰা আমি শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ কিয়নো যোৱাকালি আৰু আজি পবিত্ৰ হোলী আৰু এই হোলীৰ উপলক্ষে অসমবাসী আৰু বিগিতিয়াৰবাসী ৰাইজক আমি ABSU তৰফৰ পৰা আমি অভিনন্দন আৰু শুভেচ্ছা আমি যাচিছোঁ। তো আজি আমি সংবাদমেল এই কাৰণে মাতিছোঁ যে যোৱা দেওবাৰ 8 তাৰিখে 8 মাৰ্চ সেইদিনাখন ইণ্টাৰনেশ্যনেল উমেন ডে আছিল আৰু সেই তাৰিখত আমি য'ত নেকি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় কমিটিয়ে বিভিন্ন কাৰ্যসূচীত আমি উমেন এম্পাৱাৰমেণ্ট ইকুৱেলিটি জাষ্টিছৰ কাৰণে আমি কাৰ্যসূচী লৈ আছিলোঁ আৰু কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত আমি গম পালোঁ যে কোকৰাঝাৰ স্থিত যি গেষ্ট হাউচ আছে সেই গেষ্ট হাউচত আমাৰ প্ৰাক্তন ABSUৰ এটা বেনাৰ লৈ পেলাই প্ৰাক্তন ABSUৰ নামেৰে চাঞ্চমা খংগুৰ বৈষ্ণৱতীয়াৰী আৰু কিছুমান যিখিনি আমাৰ প্ৰাক্তন নেতা আছিল তেওঁলোকৰ নেতৃত্বত এটা সভা তাত অনুষ্ঠিত হৈছে আৰু এই সভাত যোৱা 27 জানুৱাৰীত হৈ যোৱা যি BTR বা বড়ো পিছ একৰ্ড যি শান্তি চুক্তি ইয়াৰ বিষয়ে বহুখিনি মানে প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে আৰু ইয়াৰ পৰিপন্থী বা ইয়াক বিৰোধিতা কৰি পেলাই তেওঁলোকে কিছু প্ৰস্তাৱ লোৱা আমি দেখা পাইছোঁ বা প্ৰস্তাৱ তেওঁলোকে দাঙি ধৰিছে। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি নতুন প্ৰজন্ম হিচাপে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ 53তম অধিৱেশন আমি পাতিলোঁ আৰু এই সুদীৰ্ঘ সময়ত নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক যিমানখিনি বিষয়ববীয়া আছে আমাৰ যিখিনি আমাৰ ABSUৰ পৰিয়ালত কাম কৰি গ'ল তেওঁলোকে আমাক সদায় সহায় জনাই আহিছে, আশীৰ্বাদ জনাই আহিছে, আমাক সদায় তেওঁলোকে পথ দেখুৱাই আহিছে আৰু চাঞ্চমা খংগুৰ বৈষ্ণৱতীয়াৰীকে আদি কৰি যিবিলাকে এই সভাত উপস্থিত হ'ল তেওঁলোকক আমি আমাৰ পথ প্ৰদৰ্শক বা আমাৰ ৰাস্তা দেখুওৱা টৰ্চ বিয়াৰৰ হিচাপে আমি সদায় সন্মান জনাই আহিছোঁ। যেতিয়াই প্ৰয়োজন হয় আমি তেওঁলোকৰ ওচৰত গৈ পেলাই তেওঁলোকৰ পৰা উপদেশ ছাজেশ্যন এডভাইচবিলাক আমি লৈছোঁ আৰু সমাজৰ কাৰণে এই ৰাইজৰ কাৰণে সেৱা কৰিবলৈ বড়ো জাতিৰ কাৰণে সেৱা কৰিবলৈ আমি নিজকে আমি যত্ন কৰিছোঁ। তো তেনে এটা সময়ত যি ABSU কোনো এইটো যোনটো কনচেপ্ট নাই ABSU বা প্ৰাক্তন ABSU বুলি আজিলৈকে তেনেকুৱা কোনো মিটিং পতা হোৱা নাই। কোনোবাই ৰাজনীতিক বেনাৰত যাই পেলাই বা বিভিন্ন ৰাস্তাত যাই পেলাই নিজৰ স্বাৰ্থৰ কাৰণে ABSU কৰি যোৱা মানুহ বিভিন্ন প্লেটফৰ্মত যাই পেলাই কেতিয়াবা ABSU গালি দিয়া, কেতিয়াবা ABSU সমালোচনা কৰা আমি দেখা পাইছোঁ। কিন্তু এনেকুৱা ABSU বেনাৰেৰে কোনো সংগঠন কৰি পেলাই বা কোনো মিটিং মাতি পেলাই তেনেকুৱা আমি দেখা নাছিলোঁ আৰু শুনা নাছিলোঁ।
আৰু আমি কেতিয়াও নাভাবোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেকুৱা সংগঠন আছে এক্স মানে নামেৰে কিবা এটা তেওঁলোকে কাম কৰক আমি কেতিয়াও এইটো নিবিচাৰোঁ তো তেওঁলোকে যোনটো কথা কৈছে যে এই চুক্তিয়ে এটা ডেডলিয়েষ্ট চুক্তি হিমালয়ান ব্লাণ্ডাৰ ইয়াৰ দ্বাৰা মানে বহুত ক্ষতি হৈছে ড্ৰেকনিয়ান বুলি কৈছে তো মই চিধাচিধিকৈ ক'ব বিচাৰোঁ যে এই চুক্তি আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট নেকি যি চুক্তিয়ে নেকি শান্তি দিছে সেই চুক্তিয়ে কি মানুহক মাৰি পেলাব নেকি গুলাই দিব নেকি বা বোমাৰে এই অঞ্চলটো কি নাইকিয়া কৰি দিব নেকি যে তেওঁলোকে যে ড্ৰেকনিয়ান বুলি কৈছে এই চুক্তি মহামাৰী ৰূপ নেকি যেনেকুৱা কৰোণা ভাইৰাছৰ এতিয়া প্ৰভাৱ হৈ আছে এইটোতো কৰোণা ভাইৰাছ মহামাৰী বেমাৰ নহয় যে চুক্তিয়ে বিটিআৰবাসী ৰাইজক বা অসমবাসী ৰাইজক মাৰি পেলাব এইটো শান্তিৰ কাৰণে চুক্তি হয় এইটো উন্নতিৰ কাৰণে চুক্তি হয় সকলো জাতি জনগোষ্ঠী নিজৰ মানে আকাংক্ষা লৈ নিজৰ কলা সংস্কৃতি লৈ ভাষা লৈ পেলাই বিটিআৰ অঞ্চলত যাতে চবেই জীয়াই থাকিব পাৰে বড়ো ভাষা বড়ো সমাজকে আদি কৰি যিমানখিনি ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছে সকলোৱে সমান জীয়াই থকাৰ এটা অধিকাৰ ইয়াতে পাইছে আৰু সুদীৰ্ঘ 34 ইয়াৰ্ছ এনডিবিৰ যি সংগ্ৰাম আছিল অস্ত্ৰৰ যি সংগ্ৰাম আছিল আৰু যোৱা 2010ত আমাৰ তৃতীয়লানি যি গণতান্ত্ৰিক নিখিল বড়ো ছাত্ৰ সন্থাৰ যি আন্দোলন আছিল সেই গণতান্ত্ৰিক আন্দোলনৰ যিখিনি মেমৰেণ্ডাম ভাৰত চৰকাৰৰ লগত ত্ৰিপাক্ষিক ৰাজনৈতিক আলোচনা হৈছে আৰু এনডিবিৰ এবি মাথুৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত চাৰ্টাৰ অফ ডিমাণ্ডক লৈ আলোচনা হৈছে তেওঁলোকৰ চাৰ্টাৰ অফ ডিমাণ্ড আমাৰ মেমৰেণ্ডাম আমাৰ ৰাজনৈতিক ত্ৰিপাক্ষিক আলোচনা তেওঁলোকৰ মানে ইণ্টাৰলকিউটৰৰ দ্বাৰা যি আলোচনা গোটেই মিলি পেলাই ভাৰত চৰকাৰ বা গৃহ বিভাগে এটা পদক্ষেপ লৈ বড়ো জাতিৰ মানে আন্দোলনক সন্মান জনাই বড়ো জাতিৰ আন্দোলনক মৰ্যাদা দি পেলাই তেওঁলোকে কেন্দ্ৰীয় লেভেলত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বড়ো আন্দোলনকাৰী যিখিনি দল সংগঠন আছিল এটা চুক্তিত বুজাবুজি হৈছে এটা এগ্ৰিমেণ্ট বুজাবুজি হৈছে আৰু তেওঁলোকে যোনটো দিব পাৰে আমি যোনটো পাব পাৰোঁ সেই গোটেই এছপিৰেশ্যনটো লৈ পেলাই এটা ড্ৰাফ্ট তৈয়াৰ কৰা হ'ল আৰু এই তৈয়াৰ কৰাৰ পিছত বড়ো শান্তি চুক্তি স্বাক্ষৰ হ'ল আৰু এই বড়ো শান্তি চুক্তিত আজি আমি দেখিবলৈ পাইছোঁ যে যিবিলাকৰ ৰাজ্যত নেকি কেন্দ্ৰীয় বিশ্ববিদ্যালয় NIT দৰে অনুষ্ঠান প্ৰতিষ্ঠান আজিলৈকে সম্পূৰ্ণ হোৱা নাই আমি এটা ৰিজন হৈ পেলাই বিটিআৰ ৰিজনতে আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয় ট্ৰাইবেল ইউনিভাৰ্চিটি NIT ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স বা অৰ্গেনিক ইউনিভাৰ্চিটি স্পৰ্টছ ইউনিভাৰ্চিটি নেশ্যনেল ষ্টেডিয়ামকে আদি কৰি যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আমি পাইছোঁ এইটো ইয়াত অকল বড়োসকল নপৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক পৰিব অকল বড়ো মানুহ তাত চাকৰি নাপায় বিভিন্ন জাতি জনগোষ্ঠীও পাব থ্ৰু এজ পাৰ চেণ্টাৰ এণ্ড ষ্টেট ৰিজাৰ্ভেশ্যন পলিচি বা বিটিআৰৰ 6th ৰিজাৰ্ভেশ্যন পলিচি দ্বাৰা ইয়াত চবেই সুযোগ পাব আৰু ইয়াত যোনটো ডাইৰেক্ট ফাইনেন্সৰ কথা লিপিবদ্ধ আছে ইয়াত DCSPক মানে শ্বেয়াৰিং কৰি পেলাই বিটিআৰক যি অধীনত তেওঁলোকক কিছু ক্ষমতা প্ৰদান কৰা হ'ল আলাপ আলোচনাৰ মাজেদি DCSPৰ মানে পষ্টিং এণ্ড ট্ৰেন্সফাৰ যিখিনি ইয়াত লিপিবদ্ধ আছে সেই গোটেই কথাবিলাক কম্প্ৰেহেনচিভ ইয়াৰ কাৰণে কোৱা হৈছে যে ইয়াত বিটিআৰ এটা মানে অঞ্চল ইয়াতে ঘোষণা হ'ল বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল ঘোষণা কৰা হ'ল কাৰ্বি আংলঙৰ বড়ো জনগোষ্ঠীৰ কাৰণে ST হিল মৰ্যাদাৰ কথা ঘোষণা কৰা হ'ল মেঘালয় আৰু বেংগলত থকা বড়োসকলৰ বা ভাৰতত থকা বড়োসকলৰ কাৰণে চেণ্টাৰ অফ এক্সেলেঞ্চৰ যোগেদি সকলো কলা সংস্কৃতি ভাষাক মানে নিৰাপত্তা দিয়াৰ কাৰণে বা সুৰক্ষা কৰাৰ কাৰণে তাত উল্লেখ কৰা আছে তো এইটো কম্প্ৰিহেনচিভ আৰু ফাইনেল ইয়াৰ কাৰণে ইয়াত লিখা হৈছে যে এই আন্দোলনটো যি চলি আহি আছিল অস্ত্ৰৰ আন্দোলন আৰু গণতান্ত্ৰিক আন্দোলন সেই সময়ৰ কাৰণে ফাইনেল BSC গঠন হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন আমি এইটো ছাছপেণ্ড কৰিছিল আৰু ইয়াৰ পিছত আকৌ পুনৰবাৰ আন্দোলন হৈছিল আৰু BTC চুক্তি হোৱাৰ পিছতো আমি আমাৰ আন্দোলন আমি স্থগিত ৰাখিছিলোঁ আৰু আজি BTR চুক্তি হ'ল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আন্দোলনকাৰী গ্ৰুপৰ মাজত তেওঁলোকে যোনটো আস্থা আমাক দিছে আমি যোনটো বিশ্বাস তেওঁলোকৰ ওপৰত ৰাখিছে এইটো বুজাবুজিৰ মাজত হৈছে যেহেতু তেওঁ চানচুমাও এজন চুক্তি স্বাক্ষৰকাৰী নেতা তো তেওঁ এই কথাবিলাক বুজিব পাব লাগিছিল তো আমাৰ কথা স্পষ্ট হ'ল
যে কোনো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা কোনো চৰকাৰ বা কোনো সংগঠনে বন্ধ কৰি ৰাখিব নোৱাৰে। অসম এতিয়া স্পেচিয়েল ৰাজ্য মৰ্যাদা পাব লাগে, অসমে কৈ আহি আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ মৰ্যাদা বা অধিকাৰ পাব লাগে কৈ আহি আছে। ভাৰত এতিয়া ডেভেলপিং নেশ্যন হ'বলৈ কাম কৰি আছে। বিশ্বৰ উন্নত মানৰ দেশৰ লগত একেলগে চলিব পৰা আগবাঢ়িবৰ কাৰণে কাম কৰি আছে। তো বড়ো জাতিৰ বা বড়ো যি জাতি আছে ইয়াৰ যি আশা আকাংক্ষা এছপিৰেশ্যন আৰু হোপছ এইটো কোনেও বান্ধি ৰাখিব নোৱাৰে, এইটো চলি থাকিব। আৰু আজিৰ তাৰিখত আমি যোনটো সঁচা বুলি ভাবিছোঁ, যোনটো সঠিক বুলি ভাবিছোঁ, এই সময়ৰ কাৰণে যোনটো ৰাইট সেইটোৱে আমি সিদ্ধান্তত উপনীত হৈছোঁ আৰু এইটো আমি ডিচিশ্যন লৈছোঁ। তো ইয়াৰ কাৰণে ৰোম ৱাজ নট বিল্ড এন এ ডে, ৰোম এদিনত হোৱা নাছিল। কোনো জাতি এদিনত ডাঙৰ হৈ নাযায়। অৰ্থনীতিৰ দিশত, শিক্ষাৰ দিশত, সমাজ সংস্কৰণৰ দিশত, কলা সংস্কৃতি জীয়াই ৰখাৰ দিশত, ভূমি নিৰাপত্তাৰ দিশত সকলো কাম আমাৰ কৰিবলৈ বাকী আছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে তেওঁলোকক আমি এইটোৱে আহ্বান জনাওঁ যে তেওঁলোকে আমাৰ পথ প্ৰদৰ্শক আছিল আৰু এতিয়া আজিৰ তাৰিখত তেওঁলোকৰ যি মান মৰ্যাদা, যি সন্মান তেওঁলোকে নিজকে থ'ব লাগিছিল, ৰাখিব লাগিছিল। আমি সন্মান জনাব পৰা পৰিৱেশ তেওঁলোকে ৰাখিব লাগিছিল। যাক নেকি আমি সন্মান জনাই আহিছোঁ তেওঁলোকে নিজৰ সন্মান নিজে শেষ কৰি লৈছে। আৰু এই চুক্তিত সকলো ৰাইজৰ অৱদান আছে, সকলো ৰাইজে সংগ্ৰাম কৰিছে, অস্ত্ৰৰ সংগ্ৰামতো যোগদান কৰিছে আমাৰ যিখিনি কেডাৰ নেতাবিলাক। আৰু এই চুক্তিক চবেই আঁকোৱালি লৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা এই অসমৰ যিখিনি জাতি জনগোষ্ঠী আছে, বিটিআৰ অঞ্চলত আছে, চবেই আঁকোৱালি লৈছে, চবেই ইয়াক মানে সন্মান জনাই পেলাই ৱেলকাম জনাইছে। তৎসত্বেও তেওঁলোকে যদি এইটো গ্ৰহণ কৰিব পৰা নাই, তেওঁলোকৰ যদি এটা মনত আঘাত আনিছে, এইটো তেওঁলোকে এটা গণতান্ত্ৰিক দেশত ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন যিহেতু আছে, চৰকাৰ যিহেতু গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ চবৰে কথা শুনিব লাগে, তেওঁলোকে নিজৰ প্ৰস্তাৱ দাঙি ধৰক, নিজৰ প্ৰস্তাৱ আগবঢ়াওক। কিন্তু ABSUয়ে যোনটো সিদ্ধান্ত লৈছে, বড়ো জাতিৰ এই শান্তি প্ৰতিষ্ঠা, চিৰস্থায়ী শান্তিৰ কাৰণে যোনটো সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক তেওঁলোকে যদি পৰিপন্থী বুলি এটা যদি কাম কৰিব বিচাৰে, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু আমি কেতিয়াও এনেকুৱা বিচৰা নাছিল। আৰু যদি আমি বেছি ক'বলৈ যাওঁ, সেই কথাও আমি স্পষ্টকৈ দাঙি ধৰিব পাৰোঁ যে চানচুমা খুংগুৰ বৈষ্ণৱতীয়াৰী তেওঁ সুদীৰ্ঘ তেওঁৰ জীৱনৰ বেছি সময় বড়ো জাতিক সেৱা কৰিবলৈ তেওঁ সুযোগ পাইছে। তেওঁ ABSUৰ সভাপতি হৈছে, তাৰপিছত BSCৰ চিফ হৈছে, তাৰপিছত তেওঁ 3বাৰ সাংসদ হৈছে লোকসভাত। তো তেওঁ জাতিক কি দিছে সেই প্ৰশ্নবিলাক আমিও কৰিব পাৰোঁ। তেওঁ এই অঞ্চলৰ ৰাইজক কি দিলে আমিও প্ৰশ্ন কৰিব পাৰোঁ। কিন্তু আমি তেনেকুৱা আমি ক'ব বিচৰা নাই, আমি তাতলৈকে যাব বিচৰা নাই। আৰু তেওঁ BSC চুক্তি যোনটো সাংবিধানিক মৰ্যাদা নাছিল, তেওঁ এই চুক্তি কিয় কৰিলে? বডোফায়ে, উপেন্দ্ৰনাথ ব্ৰহ্মই ইমান আন্দোলন কৰাৰ পিছত ভাৰত চৰকাৰৰ যি চৰকাৰ, তেওঁলোকে তাহানিক কেতিয়াবাই BSC দিব বিচাৰিছিল, কিন্তু লোৱা নাছিল। পিছত পৰ্যায়ত আহি তেওঁ সভাপতি হ'ল, তেওঁ নেতৃত্ব বহন কৰিলে, তাৰপিছত BSCক তেওঁ আঁকোৱালি ল'লে। 6 মাহ পিছত তেওঁ ক'লে যে এইটো ভাল চুক্তি নহয়, ইয়াত কোনো মৰ্যাদা নাই, তেওঁ আকৌ ইয়াৰ পৰা ৰিজাইন দিলে। BTC চুক্তিৰ সময়ত তেওঁ সাংসদ আছিল, আলোচনা বিলোচনা চলি থকা সময়ত শেষ মুহূৰ্তত আমি জনাত, যিহেতু আমি সৰু আছিলোঁ, আমি যোনটো গম পাওঁ, তেওঁ এই শেষ মুহূৰ্তত চুক্তি হোৱা আগদিনাখন তেওঁ বেমাৰ হোৱা বুলি ক'ৰবাত মানে লুকাই থাকিল বা পলাই থাকিল। আৰু এতিয়া BTR চুক্তিৰ পিছত তেওঁ আকৌ এই চুক্তি ভাল নহয়, এই চুক্তি মানে ড্ৰেকনিয়ান, এই চুক্তি মানে ডেডলিয়েষ্ট। তো এইবিলাক মানে শোভা নাপায় তেওঁলোকৰ মুখত, আৰু এইবিলাক তেওঁ ক'ব নালাগে। কাৰণ তেওঁক ৰাইজে যেনেকুৱা সন্মান জনাই আহিছে, সেই সন্মানৰ পৰিৱেশটো তেওঁ ৰাখিব লাগে। আৰু যদি তেওঁলোকে ভাবে যে আমি মানে নৱপ্ৰজন্মক কাম কৰিবলৈ সুবিধা নিদিওঁ, নৱপ্ৰজন্মক যিকোনো সিদ্ধান্তক আমি মানি নলওঁ, সেইটো কেনেকৈ হ'ব পাৰে? তেওঁলোকে কাম কৰি থকা সময়ত কোনেও তেওঁলোকক বাধা প্ৰদান কৰা নাছিল। ABSU প্ৰাক্তন বুলি, সেই সময়তো প্ৰাক্তন ABSU আছিল। তো আমি ক'ব বিচাৰোঁ যে আমি শিক্ষা, অৰ্থনীতি, সমাজ সংস্কৰণ আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি যি কাম কৰিব বিচাৰিছোঁ, শান্তি প্ৰতিষ্ঠাৰ হকে যিখিনি NDBৰ 4টা ফৈদে যিখিনি ওলাই আহি পেলাই চৰকাৰৰ লগত বুজাবুজিৰ উপনীত হ'ল, সেই শান্তি তেওঁলোকে কি নিবিচাৰে নেকি? সেই শান্তিৰ প্ৰতি তেওঁলোকে সন্মান নজনায় নেকি? বা এই অঞ্চলত উন্নয়নৰ কাৰণে তেওঁলোকে কি
কাম কৰিব নিবিচাৰে নেকি বা তেওঁলোকে শান্তি আৰু উন্নয়নৰ কাৰণে তেওঁলোকে নিজকে চামিল হোৱাটো নিবিচাৰে নেকি এইবিলাক প্ৰশ্ন আমাৰ তাত আহে তো আমি আজি এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে যি পদক্ষেপ লৈছে সেই পদক্ষেপ বড়ো জাতিৰ কাৰণে বিটিআৰ অঞ্চলৰ কাৰণে এইটো ভাল পদক্ষেপ নহয় বুলি আমি ক'ব বিচাৰোঁ তেওঁলোকৰ নিজৰ কথা প্ৰকাশ কৰিবৰ কাৰণে অধিকাৰ আছে চৰকাৰক তেওঁলোকে ক'ব পাৰে কিন্তু প্ৰাক্তন ABSU বেনাৰ লৈ যাতে তেওঁলোকে নকয় তেওঁ প্ৰাক্তন সাংসদ হয় প্ৰাক্তন সাংসদ হিচাপে কওক কোনোবা বেলেগ বেলেগ দল সংগঠন আছে বেলেগ বেলেগ কৰ্মত তেওঁলোকে আজি তাৰিখত নিজকে চামিল কৰি পেলাই সমাজত কাম কৰি আছে সেই হিচাপে তেওঁলোকে চিভিল সোসাইটি হিচাপে ক'ব পাৰে কিন্তু প্ৰাক্তন ABSU নামত বৰ্তমান ABSU বা ABSU নেতৃত্বক বা ABSU নেতাক তেওঁলোকে যদি আক্ৰমণ কৰি পেলাই কাম কৰাৰ যদি সুযোগ নিদিয়ে অনাগত দিনত নতুন প্ৰজন্ম আৰু যিখিনি আমাৰ পুৰণা প্ৰজন্ম আছে সেই ইয়াৰ মাজত এটা কনফ্লিক্ট উৎপন্ন হ'ব আৰু নতুন প্ৰজন্মই যোনটো সাইণ্টিফিক টেম্পাৰামেণ্টক লৈ এটা নতুন চিন্তাৰে নতুন উদ্যমেৰে সমাজৰ কাৰণে জাতিৰ কাৰণে কাম কৰিব বিচাৰিছে তাত নিশ্চয় বাধা আহিব আৰু তেনেকুৱা বাধা ABSUয়ে আমি কেতিয়াও নিবিচাৰোঁ আমি কেতিয়াও সংঘাত নিবিচাৰোঁ কোনো কাৰো লগত কাজিয়া কৰি পেলাই আমি সংগঠন আমি চলাব নিবিচাৰোঁ আমাৰ কথা হ'ল শান্তি আহিছে উন্নয়ন আনিব লাগে MOSত যিখিনি দফা লিপিবদ্ধ আছে আখৰে আখৰে আমি পালন কৰাৰ কাৰণে আমি চৰকাৰক আমি হেঁচা দি যাম হেঁচা প্ৰয়োগ কৰিম আৰু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় কাম কৰি যাম সেই কথাকে আজি আমি স্পষ্টকৈ আমি কৈ দিছোঁ